নমস্কাৰ বন্ধুসকল। ব্যায়াম এটি শাৰীৰিক কসৰত। আমাৰ প্ৰতিজন মানুহৰ বাবে ব্যায়াম অত্যন্ত দৰকাৰী। গতিকে মই আজি আপোনালোকৰ বাবে মোৰ বন্ধু আৰিফ আহমেদে শ্বেয়াৰ কৰা ব্যায়ামৰ সৰু এটা ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াবলৈ লৈছোঁ, যিটো দেখি আমি প্ৰতিদিনে যদি এই ব্যায়ামখিনি আমি দৈনিক কৰোঁ, তেতিয়াহ'লে আমাৰ শৰীৰখিনি সুস্থ হৈ থাকিব, আমি নিৰোগী হৈ থাকিব পাৰিম বুলি মই আশা কৰোঁ। Should know better, 'cause you always do this to me. But you start to play. Later this will leave, but I don't dare. And I promise myself it will never happen again. But oh, here I stand, heartbroken and